ভাল পাইছিলোঁ, বহুত বেছি। মা-দেউতাৰ পিছতে মোৰ কাৰণে তেওঁ অতি বিশেষ আছিল। প্ৰতিটো সময় তেওঁৰ নামতে দিছিলোঁ। বৰ আগ্ৰহেৰে কথা পাতিছিলোঁ, বহুত বিশ্বাস কৰিছিলোঁ। হয়তো সেইখিনিতে মোৰ ভুলটো হৈছিল। জোখতকৈ বেছি কৰা বিশ্বাস যেন মোৰ বাবে কাল হৈ নামি আহিল। লাহে লাহে গুৰুত্ববোৰ কমি আহিল। মোৰ লগত কথা পাতিবলৈ যে সময় নাইকিয়া হ'ল। আচলতে ভুলটো মোৰেই আছিল। কাৰোবাক আপোন কৰি ভবাটো জানো ভুল হ'ব পাৰে? এতিয়াও নোৱাৰে। কিন্তু মোৰ বাবে ই এক ভুল আছিল। তেওঁ যে এতিয়া অন্য কাৰোবাৰ লগৰী মই বুজি উঠিলোঁ। তেতিয়াৰ পৰাই নিজকে ভাল পাব শিকিলোঁ। নিজক নিজৰ মাজতে আৱৰি ৰাখিব ধৰিলোঁ। আগৰ সেই ব্যক্তিজনক ঘূৰাই আনিবলৈ চেষ্টা নকৰোঁ। লিখিবলৈ আজি কলম নাই, প্ৰকাশ কৰিবলৈ আজি শব্দ নাই, বুজাবলৈ আজি ভাষা নাই। চকুৰে নিগৰিছে মাথো পানীৰ টোপাল, কিন্তু মচিবলৈ মানুহ নাই। বুজাইছে এটি হাঁহিৰে সকলোকে যে মই সুখত থকা নাই, কিন্তু বুজা নাই কোনেও বুজা নাই। বুজিছে আনে ভুলটো, কিন্তু শুধৰাবলৈ কাষত কোনো নাই। জীৱনৰ কাহিনী ৰৈ যায় অন্ধকাৰৰ কোঠালিত, কিন্তু দুৱাৰ খুলি চাবলৈ পোহৰ নাই। জীৱন জানো এনেকুৱাই, ঘড়ীৰ কাঁটাৰ দৰে চলি যায়, যেন আজি আছোঁ কাইলৈ নাই। সপোন দেখিবলৈ সহজ, কিন্তু সেই সপোনবোৰ বাস্তৱ কৰিবলৈ বৰ কঠিন। সেইদৰে ভাল পাবলৈ সহজ, কিন্তু ভাল পোৱাবোৰ চিৰ জীৱন ৰাখিবলৈ বহুত কঠিন। আচলতে ভাগ্যত নথকা মানুহৰ লগত ভালপোৱা সদায় গভীৰ হয়। কিন্তু মানুহে যদি বিচৰা মতে সকলো পালেহেঁতেন, তেন্তে জীৱনটো জানো ইমান সুন্দৰ হ'লহেঁতেন? নিজে সুখী হ'বলৈ বিশেষ একোৰে প্ৰয়োজন নাই। মাথো থাকিব লাগে আত্মবিশ্বাস, ভৰসা আৰু নিজে নিজৰ মনৰ প্ৰতি গভীৰ প্ৰেম। সকলো থাকিও কেতিয়াবা মানুহবোৰ অকলশৰীয়া অনুভৱ হয়। কিন্তু সেইখিনিতে হেৰুৱাৰ মাদকতাই বুকুখনত বিষ হেঁচি ধৰিলেও কেতিয়াবা মৰমবোৰে নতুন ঠিকনা পায়। মনটোৱে আকৌ পাখি মেলি উৰি যায় দূৰ দিগন্তলৈ।